আমি এতিয়া আলোচনা কৰিম যে ৰশ্মি পোহৰৰ ৰশ্মিয়ে যেতিয়া মিৰৰ এখনত খুন্দা মাৰে আইনা এখনত খুন্দা মাৰে কেনেকৈ ৰিফ্লেক্ট হয় কেনেকৈ সিহঁতে প্ৰতিফলিত হয় গতিকে আমি প্ৰথমতে দুখন আঁকো প্ৰথম এইখনক আঁকো এইফালে এইকেইটা বেছিক আইডিয়া এইটো সাইড তোমাৰ পলিশ সাইডটো আইনা সাইডটো এইফালে আছে চিকমিকা সাইডটো এইটো হল পলি ব্যাক পিছফালটো আৰু এটা হল এইখন দুখন ওকে এইখন হল তোমাৰ কনভেক্স মিৰৰ উত্তল মিৰৰ আৰু এইখন হল কনকেভ অবতল ওকে ইয়াতে প্ৰথম কামটো হল কি এই লাইন কিডাল ড্ৰ কৰি লওঁ মুখ্য অক্ষ এইটো হল তাৰ পোল পি মেৰু এইটো হল তাৰ মেইন লাইন মই লম্বাকে আঁকি দিছো এইটো ধৰা তোমাৰ সি টু ইয়াতে আছে ক'ৰবাত এইটো হল তোমাৰ সেন্টাৰ অফ কাৰ্ভেচাৰ ভাজ কেন্দ্ৰ এই গোলকটো য'ৰ পৰা আহিছে আৰু ফোকাস পইণ্টটো ইয়াৰে মাজত আছে এফ এইটো ক্ষেত্ৰটো একেটা কাম কৰি লওঁ এইটো হল পি ফোকাস সি টু ইয়াতে ক'ৰবাত আছে আৰু এফ টু ঠিক মাজত এটা ৰুল আছে ৰুলটো হল কি এই ডিসটেন্সটো পি এফ এই ডিসটেন্সটো কোৱা হয় ফোকাস দৈৰ্ঘ্য ফোকাস লেংথ এইটো এফ পি এইটো কি কয় সি পি টু কি কয় ভাজ ৰেডিয়াস অফ কাৰ্ভেচাৰ এইটো কয় তোমাৰ ভাজ ব্যাসাৰ্ধ কাৰেক্ট এই ডিসটেন্সটো হল ভাজ ব্যাসাৰ্ধ আৰু এফ পি টু হল ফোকাস ডিসটেন্স এফ পি এই ডিসটেন্সটো এনিৱে এতিয়া তোমাৰ লাইন যদি আহে যেতিয়া লাইন বিলাক ৰিফ্লেক্ট হ'ব কেনেকৈ ৰিফ্লেক্ট হ'ব যদি কোনোবা এটা লাইন এই মুখ্য অক্ষডালৰ প্ৰিন্সিপাল এক্সিস ডালৰ প্যাৰেলেল কি আহে এটো পোহৰ আহিছে দেই পোহৰৰ এডাল লাইনৰ কথা পাতি আছো ৰশ্মি চিত্ৰ বুলি কয় ৰেখা এইডাল বৰ খুব ইউজফুল এইডাল যদি ধুনীয়াকৈ আঁকা সব গম পাই যাবা কেনেকৈ ইমেজ বিলাক ফৰ্ম হৈ আছে একদম যদি প্যাৰেলেল কি আহে এইডালৰ সি পি লাইনডালৰ যেতিয়া ৰিফ্লেকশ্যনৰ পিছত সিহঁতে এই ফোকাস পইণ্টৰ মাজেৰে গুচি যায় তাৰ প্ৰতিফলন হোৱাৰ পিছত ৰিফ্লেকশ্যন ফলনৰ পিছত ফল হোৱাৰ পিছত পৰি যোৱাৰ পিছত ঘূৰি আহা সি এই ফোকাস পইণ্টৰ মাজেৰে গুচি যায় সেইটো প্ৰথম সেইটো খুব ইম্পৰ্টেণ্ট তাৰ পিছত নেক্সট হ'ব পাৰে কি তাৰ উল্টাটো হ'ব পাৰে তোমাৰ যদি এডাল ৰশ্মি ফোকাস পইণ্টৰ মাজেৰে যায় ইয়াতে যদি এটা পোহৰ কিবা বস্তু আছে সব ৰশ্মিটো সিধাকে নাযায় কিছুমান সিধাকে যাব কিছুমান বেকাকে যাব সব ফেলে যাব এতিয়া মোৰ পৰা পোহৰ কেনেকৈ দেখি আছে মোক তোমালোকে পোহৰ আহিছে পোহৰে মোক খুন্দা মাৰি পোহৰবিলাক মোৰ গাৰ পৰা গৈ আছে আৰু সেইটো পোহৰ তোমালোকে দেখা পাইছা মোৰ গাৰ পৰা যিমান পোহৰ গৈছে তুমি যদি ওপৰত থিয় দি থাকা তেতিয়াও দেখা পাবা মোক তলত থাকিলেও দেখা পাবা সেইফালেও দেখা পাবা এইফালেও দেখা পাবা মানে পোহৰ চব ফালে গৈ আছে অকল সিধাকে যোৱা নাই গতিকে পোহৰৰ যদি এটা ৰশ্মি এই ফোকাস পইণ্টৰ মাজেৰে যায় আৰু ইয়াত মিৰৰখনত খুন্দা মাৰে এই ৰিফ্লেকশ্যনৰ প্ৰতিফলনৰ পাছত সি এইফালে এই সি আৰু পিৰ সমান্তৰালকে গুচি যাব এইটো উল্টা সমান্তৰালকে আহিলে ফোকাসৰ মাজেৰে যায় ফোকাসৰ মাজেৰে গ'লে ৰিফ্লেকশ্যনৰ পিছত মুখ্য অক্ষৰ প্ৰিন্সিপাল এক্সিছত প্যাৰেলেলকে গুচি যায় হৈ গ'ল আৰু এটা আছে সেইটো হ'ল যদি এটা ৰশ্মি এইটোৰ মাজেৰে যায় সি টোৰ মাজেৰে যায় কি হ'ব তেতিয়া ক'ত গ'লো এটা বেলেগ কালাৰ লাগিছিল নাই নেকি আছে যদি এইটোৰ মাজেৰে যায় কি হ'ব সিৰ মাজেৰে গ'ল এটা ভাজ কেন্দ্ৰ সেন্টাৰটোৰ মাজেৰে গৈছে সেই ৰশ্মিডালে খুন্দা খাই একেটা ৰাস্তাৰে ঘূৰি আহিব এনেকৈ যাবহি খুন্দা খাব আৰু এনেকৈ গুচি আহিব আৰু আগতে অকণমান মোৰ ভুল হৈছে এইডাল আচলতে ইয়াত 90 ডিগ্ৰী পৰিব লাগে কিন্তু হ'ব তোমালোকে গম পাইছা আৰু এইফালে গ'লে সেইফালেৰে ঘূৰি আহিব আৰু আছে এটা সেইটো হ'ল সেইটো তোমাৰ নৰ্মেল তোমালোকে ৰুল জানা এটা যে এডাল যদি এই থাকে ইয়াত যদি পৰে যিমান এংগলত পৰিব সিমান এংগলত ঘূৰি আহিব এতিয়া এইখনত আঁকিলে এইখন জংগল টাইপ হ'ব ন বাৰু ইয়াত আঁকি দিছোঁ ৰ'বা আৰু এখন বেলেগত এইটো পোল সৰুকৈ আঁকিছোঁ এডাল যদি ৰশ্মি ইয়াতে পৰে আহি ই ৰিফ্লেক্ট এইফালে হৈ যাব এই এংগলটো আই এংগলটো আৰু এইটো আৰ এংগল
I মানে angle of incidence. Apotito কোণ, আপতন কোণ. Incident মানে এই পৰা. আপতন. গতিকে এই ৰশ্মিডালক ক'ব কি আপতিত ৰশ্মি. এইডালক কয় ইনসিডেন্ট ৰে. আপতিত ৰশ্মি. আপতিত. ওকে? আৰু এইখন হ'ল প্ৰতিফলিত ৰশ্মি, ৰিফ্লেক্টেড. এইডাল হ'ল ৰিফ্লেক্টেড. প্ৰতিফলিত. প্ৰতিফলন হ'ল ন? প্ৰতিফলিত. ওকে, মোৰ হাতৰ আখৰ বেয়া দেই. এই আই আৰু আৰ এংগলটো এইডালৰ পৰা জোখা হয়, মাজৰ লাইনডালৰ পৰা. এই এংগল দুটা সমান হ'ব. এইকেইটা হ'ল প্ৰায় ৰুল কনকেভৰ. তাৰ কি হ'ব? একে কথা, কিন্তু অকণমান বেলেগ, কাৰণ তাৰ বস্তুবিলাক মিছা ন? সৎ আৰু অসৎ এইকেইটা পিছফালে আছে, আৰু এইফালে বস্তু এটা এইফালে আছে ক'ৰবাত. ধৰি লোৱা ইয়াতে এটা বস্তু আছে, এনে ক'লো এইটো. এইডাল আঁকিলে প্ৰথমতে অসুবিধা হ'ব, পিছত চাম. যদি এডাল লাইন আহে মুখ্য অক্ষৰ প্ৰিন্সিপাল এক্সিছৰ পেৰেলেলি সমান্তৰালকে, এনেকুৱা লাগিব যেন সি তাৰ পাছত এই ফ'কাছটো পইণ্টটোৰ পৰা গুচি যাব. মই ডট ডট দিছোঁ, আচলতেতো যাব নোৱাৰে, এইফালে ৰাস্তা ব্লক, এইফালে ৰাস্তা ব্লক. ই ৰিফ্লেকশ্যনৰ পিছত এনেকুৱা লাগিব যেন ফ'কাছৰ পৰা আহি আছে, গতিকে এইফালে গুচি যাব. এইটোত সঁচাকৈ গৈছিল, এইফালৰ পৰা যেতিয়া আহিছিল ই সঁচাকৈ এইফালে ৰিফ্লেক্ট হৈছিল. এইফালে এনেকুৱা লাগিব যে সি ৰিফ্লেক্ট হ'ল, এনেকুৱা লাগিব যে এই পইণ্টটোৰ পৰা, ফ'কাছ পইণ্টটোৰ পৰা আহি আছে. ইয়াতে যদি তোমাৰ চকুটো আছে, এইটো যদি তোমাৰ চকু, তেতিয়াহ'লে তুমি দেখি এনেকুৱা লাগিব যে এই পইণ্টটোৰ পৰা আহি আছে. গতিকে ৰিফ্লেকশ্যনৰ পিছত সি তেনেকৈ যাব. আৰু যদি এটা আহে, ৰশ্মি আহে, একেই কথা. 2 নম্বৰটো চাম. এটা ৰশ্মি আহিল এতিয়া ঠিক এই ফ'কাছ পইণ্টটোৰ ফাললৈকে, এইফালে আহিছে, এনেকৈ পৰিছে. এনেকুৱা লাগে যেন সি যদি একো নাথাকিলে হয়, এইডালত খুন্দা মাৰিলে হয়. এইটো কি হ'ব? এই ৰিফ্লেকশ্যনৰ পিছত এইডালৰ পেৰেলেলি গুচি যাব, মুখ্য অক্ষৰ. আৰু যদি এনেকৈ আহে, চি মাজেৰে যায়, এডাল যদি ৰশ্মি আহে, এনেকৈ লাগে যেন সি চি ফালে গৈ আছে, চেণ্টাৰৰ ফালে, এইফালে. এইফালৰ পৰা আহিছে, এনেকুৱা লাগিছে সি একদম গৈ চেণ্টাৰটোক খুন্দা মাৰিব. সেইডাল ৰশ্মি একেটা ৰাস্তাৰে ঘূৰি আহিব. কিন্তু কথাটো হ'ল কি, ইয়াত যদি তোমালোকে চোৱা, এটা কথা দেখিবা যে আচলতে ৰশ্মিটো এইফালে নাই, তাৰ পৰা অহা যেন লাগে. সেইকাৰণে এইটো কয় ভাৰ্চুৱেল, সঁচা নহয়, এইকেইটা ৰিয়েল. গতিকে এনেকুৱা মিৰৰবিলাকে যেতিয়া ইমেজ ফৰ্ম কৰিব, প্ৰতিবিম্ব যেতিয়া ফৰ্ম কৰিব, তোমালোকে দেখিবা যে ই আচল ৰিয়েল ফৰ্ম কৰে, আৰু সি ৰিয়েল নকৰে, ভাৰ্চুৱেল. ভাৰ্চুৱেলটোক অসমীয়াত অসৎ বুলি কৈছে, অসৎ প্ৰতিবিম্ব, এইফালে সৎ. গতিকে এই যে আমি ৰেবিলাকে কেনেকৈ বিহেভ কৰে, এইকেইটা যেতিয়া জানিলোঁ, ইয়াৰ পিছৰ পৰা আমি চাম কেনেকৈ ইমেজবিলাক, প্ৰতিবিম্ববিলাক কেনেকৈ ফৰ্ম হয়. এইকেইটা ৰুলেই ইউজ কৰিম আমি, এনেকৈ যেনেকৈ ইয়াত ড্ৰ কৰিলোঁ.